Hello guys, good morning. আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক আদৰণি জনালোঁ। তো কালি ৰাতি অকণমান অহা দেৰি হ'ল আৰু কালি ৰাতি আহি আপোনাৰ ভিডিঅ'টো ফিনিচিঙো ভালকৈ কৰিব নহ'ল। তো কালি গাটো অকণ ভাল নাছিলে সেইকাৰণে শুই দিলোঁ আৰু মোৰ এডিটটো কৰিব নহ'ল, থাকি গ'ল। তো আজি ভিডিঅ'টো অকণমান লেট আহিব পাৰে। তো এতিয়া ওলাই আহিলোঁ, গোটেই চাৰিখন খালী হৈ আছে। শিৱসাগৰ ৰোড হয় এইফালে। তাৰপিছত এইফালে আপোনাৰ নামটি ৰোডত মোৰ ভনীৰ পেহীহঁতৰ ঘৰ আছে। তো তাই ভনী মাতি আছে মৰ্ণিং ৱাকত যাম, ধৰণে খোজকাঢ়িব যাম ৰাতিপুৱা কৈছিলোঁ আমি। তো তাত যাওঁ। ৰাতিপুৱা 4:30 বাজিছে এতিয়া। চাৰিখন গোটেইখন খালী হৈ আছে, মানুহ নাই, এজন দুজন ক'ৰবাত ওলাইছে এতিয়া। তো এতিয়া মৰ্ণিং ৱাকত আহিলোঁ আৰু সেই লগত ভনী এজনী, পেহীঘৰ ছোৱালী যোনদিনা কৈছিলোঁ। Hey guys. এতিয়া মানুহ নাই তেনেকৈ, এজন দুজন ওলাইছে আৰু মৰ্ণিং ৱাকত খোজকাঢ়িবলৈ ওলাইছে। ইয়াত বান্দৰ বহুত ওলাইছে সেইকাৰণে মানুহ বহুত হোৱা নাই। এখন ভনীয়ে পঢ়া কলেজ, য'ত শ্বহীদ পিয়লি ফুকন কলেজ। ৰাতিপুৱা সোনকালে উঠিলে এতিয়া ভিডিঅ' বনাবলৈ ভাল, কাৰণ এতিয়া মানুহ চানুহ নাই তেনেকৈ, গাড়ী মটৰ নাই, মাত চাতবোৰ ইমান নাথাকে, অকল চাই চিৰিকটি মাত আৰু মানুহবোৰ নোলায়। আগতে যেতিয়া প্ৰথম ভিডিঅ'টো যেতিয়া বনাইছিলোঁ এইফালে, এতিয়া বহুতে আহিছে যে সুধিবলৈ যে কি কৰিছ কি নাই কৰা, মানে ভিডিঅ' কি বনাইছে। বহুতে লগৰবোৰে কিছুমানো হাঁহিছিলোঁ। এতিয়া দেখোন তেনেকুৱা একো নাই, কাৰণ ৰাতিপুৱা কোনো নাথাকে উঠি। এতিয়া কমচে কম 5টামান বাজিছে, এতিয়া মানুহ শুয়ে আছে। বেছিভাগ মানুহ শুই আছে, কিছুমান মানুহ উঠিলে। মছজিদতে বহুতে নামাজ পঢ়িবলৈ যায়, তেওঁলোক উঠিলে। তো আমি অলপ সোনকালে উঠি এতিয়া ফুৰি আছোঁ। বান্দৰ দৌৰি ফুৰিছে, বান্দৰ আৰু মানুহ খেদিছে। খোজকাঢ়ি বহুত দূৰ পালোহি এতিয়া, ঘূৰি যাওঁতে মজা ওলাব। অলপ আগলৈ যোৱা কথা আছিলে, নাই তাত অলপ মানুহবোৰ উঠিলে সেইকাৰণে নাযাওঁ এতিয়া আমি, আৰু দেৰি হ'বগৈ। বান্দৰবোৰ ওলাইছে বোলে, সোনকালে উভতি যাব লাগে সেইকাৰণে। তো ইয়াত কিবা ফটো মাৰোঁ, পথাৰত ফটো মাৰে, বহুত দূৰ পাই গ'লে আহি। তো এতিয়া দিনৰ 2:30মান বাজিলে আৰু এতিয়ালৈকে ভিডিঅ' ভালকৈ শ্বুট কৰিব পৰাই নাই, মই ভিডিঅ' ল'ব পৰাই নাই। আৰু ৰাতিপুৱা আপোনাৰ মৰ্ণিং ৱাকৰ পৰা আহিলোঁ। মৰ্ণিং ৱাকৰ পৰা অহাৰ পিছত আপোনাৰ ভৰি হাত ধুই ওলাওঁ, মানে মোক কম্পিউটাৰ ক্লাছ কৰিবলৈ হ'লেই, তাৰপৰা নেপালেই কৰিবলৈ। তাতে ইয়াত জেঠাই ঘৰত থাকিলে অলপ মানে টাইমটো মেনেজ কৰিলেও দিগদাৰ হয় ভিডিঅ'ৰ কাৰণে। তাত কম্পিউটাৰ ক্লাছ কৰিলোঁ, তাৰপিছত দোকান আহিলোঁ 10:30মান বজাত। দোকানত আহি পিনি আকৌ এই প্ৰিণ্টিঙৰ কাম, এয়া প্ৰিণ্টিং চলিয়ে আছে, এইটো মেচিন চলি আছে। প্ৰিণ্টিঙৰ কাম কৰা হৈ আছে। তো চান্সেই পোৱা নাই ভিডিঅ' বনাবলৈ। আৰু এতিয়া কাৰেণ্টটো গ'ল কাৰণে আমাৰ প্ৰিণ্টিংটো ৰখিছে। ঘৰৰ পৰা আহিলে ভাল, মানে ঘৰৰ পৰা ভিডিঅ' যদি বনাওঁ তেতিয়া ভাল, কাৰণ ঘৰৰ পৰা আহিলে আপোনাৰ টাইমটো মেনেজ কৰিব পৰা যায় ৰাতিপুৱা সোনকালে উঠি। আৰু ইয়াত থাকিলে কি হয়, আপোনাৰ চব অকামিলা হৈ যায়, মই কেনেকৈ কি কৰোঁ, টাইমটো নিমিলেগৈ মানে। এইফালে কম্পিউটাৰ ক্লাছ কৰিবলৈ হয়েই, কম্পিউটাৰ ক্লাছ কৰি এদাই নহয় আকৌ দোকান খোলে, দোকানটো হয়। তো চাওঁ অতি সোনকালে টাইমটো অকণমান ছেট কৰিবলৈ চাওঁ, ভিডিঅ' বনোৱা টাইমটো অকণমান। তো এইখিনি এতিয়া প্ৰিণ্টিং কৰা হ'ল, এতিয়া ইয়াত নাম্বাৰিং কৰা হ'ব, তাৰপিছত কাটিং কৰি আৰু কামটো ফিনিছ হ'ব। তো এতিয়া হ'ল 6টা বাজিলে আৰু এতিয়া মই এইখিনি কমপ্লিট হ'ল নাম্বাৰিং কৰি। 8টা বাজিবলৈ হ'ল, দোকান বন্ধ কৰিবলৈ হৈছে, অলপ দি আছে। চুলিখিনি অলপ জবৰা নিচিনা হৈছে, গৰমো উঠিছে। তো টাইম পালে কাটি যাম আৰু অকণমান, কাটিব লাগিব এইখিনি, বৰ জবলা নিচিনা হ'ল। যাওঁতে কাটি যাম, গৰমো উঠে।
তো কাইলৈ পাৰিলে আপোনালোকৰ দোকানখন অলপ দেখাবলৈ চেষ্টা কৰিম কি কৰোঁ কি কাম হয় ইয়াত। তো চুলিটো কাটি লওঁ ঘৰ আহি পাইছোঁহি এতিয়া 9টামান বাজিলে প্ৰায় 9টা যেতিয়া ঘৰত সোমাইছোঁহি আৰু যোনটো মাইকৰ ভিডিঅ' বনাওঁ সেইটো মাইকৰ ৰাবাৰটোৱে হেৰাই থাকিলে জানো ক'ত পৰি ঠিকানে এতিয়া মাতটো অলপ ফাটি ফাটি আহিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানেই, কাইলৈ লগ পাম এক নতুন ভিডিঅ'ৰ সৈতে।